চাপৰৰ আৰেয়াৰজাৰত শোকাবহ দুৰ্ঘটনা মালবাহী ৰেলৰ খুদাত নিহত এজন যুৱক নিহত যুৱকজন চাপৰ পালপাৰাৰ নাৰায়ণ বৰ্মন বুলি চিনাক্ত কৰা হৈছে ধুবুৰীৰ পৰা যোগীখোপা অভিমুখী ৰেলৰ খুদাত নিহত হয় যুৱকজন প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকজন ৰেল পথত বহি থকা বাবে এই দুৰ্ঘটনা সংঘটিত হয় ইতিমধ্যে ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে চাপৰ আৰেয়াৰঝাৰ আমাৰ ইয়াত তেলুগু বুলি জেগা এখন ঠাই আছে ৰেলপথত আপোনাৰ ইয়াত ৰেলৰ বহি আছিলে বহি থাকোঁতে ৰেল এখন আহিছিলে আহি পেলাই খুন্দা মাৰিছিলে খুন্দাৰ ফলত মৃত্যু হয় নামটো আছিলে নাৰায়ণ বৰ্মন ঘৰটো হ'ল সত্যপুৰ চাপৰ আৰেয়াৰঝাৰ আমাৰ ইয়াত তেলুগু বুলি জেগা এখন ঠাই আছে ৰেলপথত আপোনাৰ ইয়াত ৰেলৰ বহি আছিলে বহি থাকোঁতে ৰেল এখন আহিছিলে আহি পেলাই খুন্দা মাৰিছিলে খুন্দাৰ ফলত মৃত্যু হয় নামটো আছিলে নাৰায়ণ বৰ্মন ঘৰটো হ'ল সত্যপুৰ